নমস্কাৰ সকলোকে কংকনা দাসৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু আজি হৈছে দশমী আৰু দশমীত দুৰ্গা মাক আজি আমি হাঁহি হাঁহিয়ে বিদায় দিম, নাকান্দো, কাৰণ অহা বছৰ আকৌ আহিব, আকৌ কাপোৰ ল'ম, আকৌ ফূৰ্তি কৰিম। আৰু মিৰ্জাত প্ৰত্যেক বছৰে দশমীৰ দিনাখন মানে যোৱা 7 বছৰৰ পৰা কৰি আহি আছে দশেৰা উৎসৱ, যিটো ৰাৱণ পুতলা আকাৰে বনাই ৰাৱণক বধ কৰোৱা হয়। আৰু এইবাৰো এজন বিখ্যাত শিল্পীৰ দ্বাৰা এই ৰাৱণ বধ কৰা হ'ব। আৰু মিৰ্জাত কোন আহিছিল আপোনালোকক তেওঁৰ পৰিচয় কৰাই দিয়াৰ হয়তো প্ৰয়োজন নাই, হয় তেখেতে 2021 চনৰ ইণ্ডিয়ান আইডলৰ বিজেতা পাৱনদীপ ৰাজন। আৰু তেওঁক চকুৰ সন্মুখত বাস্তৱত দেখা পাই একদমেই নিজৰ চকুকে বিশ্বাস কৰিব পৰা নাই। তেওঁক মিৰ্জাত আমি দেখা পাই আছোঁ আৰু আপোনালোকে মোৰ ভিডিঅ'ৰ সৈতে চাওক। दिल बीते सारा रैन सारी तेरी खैर मनाऊं केसरिया तेरा इश्क है तेरा रंग जाऊं जो मैं हाथ लगाऊं दिल बीते सारा तेरी फिक्र में। পাৱনদীপ ৰাজনৰ গানৰ শেষৰ লগে লগে এতিয়া ৰাৱণ জ্বলোৱা হ'ব আৰু বহুত মানুহৰ লাখ লাখ মানুহৰ সমাগম। পাৱনদীপ ৰাজনে এইবাৰ পূৰা হিলাই দিছে আৰু গান ইমানেই ভাল লাগিছে, তাতে ইমান বেছি টাইম ভিডিঅ' কৰাৰ ইচ্ছাই নগ'ল। আৰু ৰাৱণ দাহৰ লগে লগে আমাৰ সকলোবোৰ মানুহৰ মাজতে যিবিলাক বেয়া গুণ আছে, বেয়া মনোভাৱ আছে, সেইসমূহ যাতে আঁতৰ হয় সকলোৰে। আৰু এয়া জ্বলিবলৈ আৰম্ভ কৰিছে আৰু ৰাৱণ পৰা লগে লগে আমি ইয়াৰ পৰা ওলাম। আৰু ইমান মানুহৰ সমাগম, ইমান বেছি ভিডিঅ' কৰি থাকিব নোৱাৰি বা ওলাওঁতে বহুত সমস্যা হ'ব, গতিকে এতিয়াই ভিডিঅ'টো সামৰিছোঁ আৰু নেক্সট ভিডিঅ'লৈ আপোনালোকক পুনৰ লগ পোৱাৰ আশাৰে।